তাৰ সেইটো তাৰ এইটো মল সেইকাৰণে মানে ভাগি লৈছোঁ আৰু জোকাল হেল্ল' এভৰিৱান, কি খবৰ? আনটি ভিডিঅ'লৈ স্বাগতম। আজি মানে শ্বুটিং আছে এক্সপ্ৰেছ এফাৰৰ। তো আপোনালোকক মই কি দেখাব পাৰোঁ গম নাপাওঁ, কিন্তু দেখাই যাম, আপোনালোকে চাই থাকক শেষলৈ। তো আহি পালোঁ মই অভয়পুৰ চক। তো ইফালে ৰাহুল আছে, তো ইফালৰ পৰা ৰাতুল আহি আছে। তো তাৰ কাৰণে ৰখি আছোঁ আমাক লগৰ কাৰণে। তো তাতে কোনে কোনে আহে আৰু অলৰেডি গম পাইছে চাগে টাইটেল চাম্পেল। সেইকাৰণে মানে কিছুমান কামৰ কাৰণে যে খং উঠে, মানে লোকেশ্যনগিলা মানে ভুলকৈ দিয়ে। সিহঁতে কৈছে অভয়পুৰ, অভয়পুৰক বোলে আহি ৰখি আছ। এইবাৰ কৈছে ফোনতে কৈছে হাজো অভয়পুৰ, হাজো ওপৰ পিনে অভয়পুৰ আছে নেকি? তই কৈছে কি কওঁ আমাৰ প্ৰথম ব্ৰেকফাষ্ট হ'ল বিস্কুট আৰু পানী বটল। তো ঘৰত খোৱাতে দৌৰা দৌৰি হ'ল, মানে টোপনি হোৱা নাছিল। সেইকাৰণে ৰাস্তাতে মানে পানী বটল এটা ল'লোঁ, যাই তাতে খাম কিবা। তো আপোনালোকে চাই লওক ৰাস্তাৰ শ্বট এটা। So guys, আহি পালোঁ আমি শ্বুটিং লোকেশ্যন। ইফালে চিনাকি কৰি দিম লাহে লাহে চিনাকি। ইফালে আছে পুনম। পুনম কি ক'বা? আৰু এখন শ্বৰ্ট ফিল্ম আহি আছে, আহিব আৰু আপোনালোকে চাব। তো পুনমৰো এটা মানে ইউটিউব চেনেল আছে, নামটো কি আছে? punamdasmunu। মই নতুনকৈ ব্লগ বনোৱা ষ্টাৰ্ট কৰিছোঁ, ভাবিছোঁ আৰু কিবা কিবি ভিডিঅ' দিম বুলি। আপোনালোকে ছাবস্ক্ৰাইব কৰি ডিছক্ৰিপশ্যনত লিংকটো আছে, আপোনালোকে যাই মৰম দিব মোক যেনেকৈ দিছে। তো এইফালে আছে মই গৰমত আমি এতিয়া শ্বুটিং কৰি আছোঁ। তো আপোনালোকে গমাই আছে বেকগ্ৰাউণ্ডটো একদম জ্বলি গৈছে আৰু ৰ'দৰ কাৰণে কেনেকুৱা ৰ'দ। তো আপোনালোকক মই লাহে লাহে চিনাকি কৰি দিছোঁ। মৰম কৰিব তেতিয়া ভাল লাগিব, ইমান গৰমতো কষ্ট কৰি কাম কৰিবলৈ নেকি। ঠিক আছে, চাই যাব। আজি দেখাই যাব বিহাইণ্ড দ্য চিনবিলাক, আপোনালোকে চাই যাব দেই, ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে। আৰু মোৰ ক'বলগীয়া একো নাই। এখন শ্বৰ্ট ফিল্মৰ শ্বুটিঙৰ বাবে আহিছোঁ। এইখিনি কি কয়? হাজো অভয়াপুৰত। তো ভিডিঅ'টি আপোনালোকক দেখাই যাম, অলপো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই যাব দেই। চ' গাইছ, আজি আমি এটা শ্বুটিঙত আহিছোঁ। শ্বুটিঙৰ কামখিনি কৰি আছে। ইফালে আছে আমাৰ মালাকৰ, ই মানে মামাৰ ৰোলটো কৰিব, আৰু ইফালে আছে ডিজে, লগৰ ৰোলটো কৰিব, আৰু সেইটো পুনম। এইটো ৰাতুল, এইটো ডিৰেক্টৰ, আৰু এইটো আমাৰ কেমেৰামেন, এইটো মই চাব ডিৰেক্টৰ। শ্বুটিঙত আছোঁ, বিশেষ আপোনাক চাইডে মই দেখাই আছোঁ। মজা লৈ চিঙৰা খাই আছে, কেনেকে বা এনেকে নাপায় যদি। আমাৰ মামা খাই আছে, মামা গেলা খাই আছে। এইফালে ভাগিন আছে, আৰু এইজন চবতকে মেইন মানুহ কেমেৰামেন। উপায়টো নাই, এয়া কল্ড ড্ৰিংকছ খাই আছোঁ অলপমান ঠাণ্ডা পেলাবলৈ। চাই লওঁ ভিডিঅ'টি। গাইছ, পুনমে চিঙৰা আনিছে, একদম বটল লাগছে চিঙৰাকেইটা খাই। মই আনিছোঁ, পুনমে লৈছি। মই আজি একোৱে নাখাওঁ। মই কৈছোঁ যে আজি কল্ড ড্ৰিংকছৰ বাহিৰে আজি একোৱে নাখাওঁ। মোক মানে মায়ে ঘৰত মানা কৰি দিছে, ঘৰত একো নাখাবি দেই। এইকাৰণে ঠাণ্ডা খাই আছোঁ, পানী খাই আছোঁ, সেয়ে আৰু ইমান গৰম। সিদিনাখনে মানে একদম আহি অৱস্থা নোহোৱা হৈ গৈছে। ইয়াতে ৰেল বনাওঁ, ৰেল বোলে ৰীল বনাওঁ, তাৰপিছতে দুখনমান ফটো উঠোঁ, তাৰপিছতে আমি আকৌ আৰম্ভ কৰিম দেই। পুনমে একোৱেই নাখায়, তাৰ খাবৰ মনে নাই। এইটো দেখা পাইছা, কাবুলি লৈছি, এটা
ইমান ধুনীয়াকৈ ভিডিঅ' বনাই দিয়া বাবে দেই। ৱেলকাম। মানে কি ক'ম আৰু গৰমতে চবৰে মাথা চাথা গৰম হৈ গৈছে নে কি কয় তাৰ বোলে চুলিয়ে নোহোৱা হৈ গৈছে। ক'ত বা ৰৈ গৈছে গম নাপাওঁ। এই টিম্পল মোৰ হাতত আৰু কেমেৰা কাৰ হাতত চাবি তাৰ সেইটো তাৰ এইটো মোৰ সেইকাৰণে মানে ভাগি লৈছোঁ আৰু জোকাল এতিয়া মাত্ৰা তো মই ভালকৈ চিনাকি কৰি দিছোঁ। এইটো আমাৰ ফাৰুক আজি কেমেৰামেন কিবা কৰি দিয়ে এটা কেনেকুৱা লাগছে কাম কৰি ভাল লাগে না বহুত উপায় নাই। যে পুনামে মানে ব্লগবিলাক শ্বুট কৰি থৈ দিছে মানে তাকে চাই আছে কিবা ক'বি নেকি? কিন্তু এখানেই দেখালোঁ আপোনালোকক। যদি ভাল পাইছে লাইক কমেণ্ট চেনেলৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো নতুন জেগাত নতুন ভিডিঅ'ত লগ পাম।